গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে চাগে মোৰো ভাল সদায় নিচিনাকৈ জুই আৰু মই জবাহঁতৰ ঘৰৰ পৰা আহিলোঁ কালি আৰু কালিলৈ মানে আজি আকৌ অলপ দেৰিকৈ আম্মাহঁতৰ ঘৰত যাম মানে মা ঘৰত যাম ভাতৰ দাৱাত দিছে আমাৰ দুইটাকে তো প্ৰথমবাৰ মাহঁতৰ ঘৰত যাম তো আপোনালোকে চাই থাকিব কি কি কৰোঁ নকৰোঁ তো ওলাই মেলি একদম লগ পাম আহি পালোহি একদম ছাতি তাতি ধৰি কাৰণ আজি বৰষুণৰ বতৰ ছাতি ধৰি আহিব লগা হ'ল আৰু মা ঘৰত এয়া আহি গ'লোঁ এতিয়া আমি ভাত খাম এয়া ধুনীয়াকৈ অলপ দেখাই দিছোঁ কি কি এয়া কলিজা দালি পাপৰ মাংস কণী চালাড আৰু এয়া বিলাহী আৰু মাছৰ আৰু লাইনটো গুচি গ'ল এয়া মুৰ্গী মাংস এয়া দিলোঁ নিমখ জলকীয়া আকৌ দিছে আৰু এতিয়া একদম ভাত তৰকাৰী বাঢ়ি দিলে এয়া য়েল্ল' বাতি এটা দুটা বগা আছে আৰু বাকীখিনি য়েল্ল'ই হয় সকলো আৰু প্ৰথম আহি অলপ লাজ লাগিছে ভিডিঅ' বনাবলৈ কাৰণ আহি এজনী ছোৱালী মাকৰ ঘৰত আহিলে কেনেকুৱা ফিল হয় আপোনালোকে হয়তো জানিবই ন সেইটো কাৰণে আৰু ইমান বনাই নাথাকিলোঁ একদম ভাত খোৱা টাইমতহে অলপ দেখাই দিলোঁ আৰু আপোনালোকে পাই থাকিব ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আৰু এতিয়া মই বৰমাহঁতৰ ঘৰত আহিছোঁ মানে দোৱা কৰিব আজি সেইকাৰণে আহি আছোঁ আৰু ইফালে সকলো জতাই পিতাই ৰখা হৈছে এয়া শাহু আম্মা আৰু বৌয়েও অলপ লাগি ভাগি দি আছে আৰু মই মানে ভিডিঅ' কৰি আছোঁ এতিয়া ইমান লাগি দিয়া নাই আৰু দেখাই আছোঁ আৰু দোৱা কৰি হৈ গ'ল এতিয়া ঘৰত আহিলোঁ আৰু অলপ ঠাণ্ডা লগাৰ কাৰণে এয়া হেৰিটো পিন্ধি ল'লোঁ গৰম নাইটিটো আৰু এতিয়া মটৰমাহ গুচাই আছোঁ মানে বিলাহী আৰু মটৰমাহে টপ বনোৱা হ'ব সেইটো কাৰণে আৰু এইফালে আপোনালোকক ইমান দেখাই নাথাকিলোঁ আৰু তুলি দিয়া এয়া ডাইৰেক্ট লৰাই আছোঁ দেখাই দিছোঁ অলপ এনেই আপোনালোকক আৰু এতিয়া হৈছে নেক্সট ডে' আৰু নেক্সট ডে' বাতি ধুই আছোঁ চাহ তাহ খাই মেলি তাৰপিছতে আৰু কিনো দেখাব পাৰোঁ চাওঁচোন চাই থাকক আপোনালোকে ভিডিঅ'টো এইফালে আহিছে আমাৰ জানবি হাই দি দিয়া হাই দি দিছে আৰু আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই গৈ আছোঁ চাই থাকক একদম শেষৰলৈকে এইফালে এয়া বোৱা চাউল খাবৰ কাৰণে আনিছিলে কিন্তু এতিয়া বাচি আছিলোঁ মই অলপ আগত আৰু এইটো হৈছে পানীলাও জাতিলাও নে পানীলাও এইটো জানো মই পাহৰিলোঁ এয়া হৈছে পানীলাও এয়া সিদিনা বজাৰৰ পৰা আনিছিলে আৰু এয়া জানবিয়ে তুমি বাচিবা নেকি অঁ বাচিবা চা কেনেকৈ বাচিবা অঁ বাচিবা ন তুমি অকণমান যি পাইছোঁ দেখাইছোঁ আজি আৰু এয়া জানবিয়ে চাউল বাচিবও গৈছে আমাৰ ঘৰত আজি ন তাৰপিছতে আপোনালোকক আৰু এটা বস্তু দেখাওঁ দেই এইটো দেখিব পাইছেনে এইটো মানি প্লেণ্ট হয় ইয়াতে মই এনেদৰে থৈছোঁ কালাৰ চালাৰ কৰি ইমান নাজানো যিখিনি পাৰিছোঁ কৰি পেলাই এনে থৈছোঁ আৰু ইয়াতে আৰু ওপৰ বেক কেমেৰা কৰি দেখুৱাই দি আছোঁ এইটো চাওক কিমান মৰম লাগিছে ন আমাৰ হাঁহ 3জনী উমনি দিছিলে যে হাজবেণ্ডে মানে বাক্সাত তো মেচিনটো এইখিনিতে আছে তাৰ লগতে আৰু হাঁহকেইজনী আৰু চৰাই টাৰ্কি পোৱালি এটা আছে গোটেই এয়া চাওক হাঁহ পোৱালি 3টা আৰু টাৰ্কি মানে 2টা মৰিলে আৰু এটাহে আছেগৈ এইটোত পোৱালি বেছিভাগ নাথাকেই তো সিহঁতে ধুনীয়াকৈ চিঞৰি আছে আৰু এইটো হৈছে উমনি দিয়া মেচিনটো ইয়াতে উমনি দি হাঁহ পোৱালি 3টা হৈছিলে ঠিক আছে এজোপা হৈছে ভোট জলকীয়াৰ পুলি আৰু আছে এয়া এইকেইজোপা এয়া বেঙেনা গছ তাৰপিছতে আছে এজোপা আমি এতিয়া ভিতৰত আহি আছোঁ যিখিনি পাৰিলোঁ দেখালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেলেগ দবাবলৈ নাপাহৰিব তো ঠিক আছে বাই বাই